নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰ ডি ফিল্মছলৈ। বন্ধুসকল, সচৰাচৰ আমি বন্ধু বান্ধৱীৰ বা ঘৰৰ কোনোবাৰ লগত যেতিয়া কথা পাতোঁ তেতিয়া আমি নিজকে আনকমফৰ্টেবল ফিল নকৰোঁ। আমি যি ইচ্ছা যায়, আমি যি ক'ব বিচাৰোঁ তাকে ক'ব পাৰোঁ। কিন্তু যেতিয়াই আমি কোনোবা এজন বিশেষ ব্যক্তিৰ লগত কথা পাতিব লগা হয় তেতিয়া আমি নিজকে আনকমফৰ্টেবল ফিল কৰোঁ। আমি যি ইচ্ছা কৰোঁ সেই কথাটো আমি ক'ব নোৱাৰোঁ। আমি কনফিডেণ্টলি কোনো এটা কথাই ক'ব নোৱাৰোঁ। কেইজনিবা কিবা ভুল হয়েই, এনেকুৱা ধৰণৰ কিছুমান ভয় শংকাই আমাৰ মনত আহি বাহ লয়, যাৰ কাৰণে আমি নিজকে আনকমফৰ্টেবল ফিল কৰোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি কথা পাতিম কি ধৰণৰ আমি নিজকে কনফিডেণ্ট কৰি ৰাখিব পাৰোঁ, আমি যিকোনো কথা কনফিডেণ্টলি ক'ব পাৰোঁ। হয় বন্ধুসকল, তেনেহ'লে বলক অলপ সময় নষ্ট নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কিনো এই ট্ৰিক্সকেইটা জানি লওঁ। নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ প্ৰথম যিটো টপিক, সেই টপিকটো হৈছে আমি নিজকে কিদৰে কনফিডেণ্ট ৰাখিব পাৰোঁ। আমি কোনোবা এজন মানুহৰ সৈতে কথা পাতোঁতে কেনেদৰে নিজক কনফিডেণ্ট কৰি ৰাখিব পাৰোঁ, আমি কিদৰে সাহসেৰে তেখেতৰ প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ। বন্ধুসকল, আমি নিজক কনফিডেণ্ট ৰাখিবলৈ হ'লে আপুনি প্ৰথমতে চাব লাগিব যে আপোনাৰ চেল্ফ ইমেজটো কি, আপুনি নিজক কি বুলি ভাবে, আৰু নিজক সেই কামটোৰ বাবে যোগ্য বুলি ভাবে নে অযোগ্য বুলি ভাবে। বন্ধুসকল, আমাৰ সকলোৰে মনত যিটো আমাৰ নিজৰ চেল্ফ ইমেজ, এই চেল্ফ ইমেজৰ ব্লু প্ৰিণ্টটো থাকে। আমি বাহিৰত হাজাৰ দেখাই ফুৰিব পাৰোঁ যে মই এইটো পাৰোঁ সেইটো পাৰোঁ, কিন্তু আমি কি পাৰোঁ বা কি নোৱাৰোঁ সেইটো আমি নিজে জানো। আমাৰ মাইণ্ডটো সেইটো খেলাই থাকে যে মই এই কামটো কৰিব পাৰিম বা নোৱাৰিম। আমি কামটো কৰাৰ আগতে আমি ভাবি লওঁ যে মই কামটো কৰিব পাৰিম নে নোৱাৰিম। বন্ধুসকল, যদিহে আপুনি ভাবে যে কোনোবা এজন মানুহৰ সৈতে কথা পাতিব দিছে আপোনাক, আৰু আপুনি যদি ভাবে যে মই এই মানুহজনৰ সৈতে কথা পাতিব নোৱাৰিম, তেতিয়া যদি আপুনি সেই মানুহজনৰ ওচৰলৈ যায় আৰু সেই মানুহজনৰ সৈতে কথা পাতিবলৈ লয়, তেনেহ'লে আপোনাৰ খোজা লগাটো স্বাভাৱিক। আপুনি সেই মানুহজনৰ লগত যেতিয়াই কথা পাতিব তেতিয়া আপুনি নিজকে আনকমফৰ্টেবল ফিল কৰিব। আপোনাৰ মনত ভয় শংকা এনেকুৱা এটা বাহ ল'ব যে আপুনি যি ক'ম বুলি ভাবে সেই কথা আপোনাৰ মুখৰ পৰাই ওলাই নাহে। আপোনালোকে এনেকুৱা কিয় হয়? কাৰণ আপুনি নিজকে নিগেটিভলি ভাবিছে যে মই সেই কামটো কৰিব নোৱাৰিম। আপুনি যদি নিজকে আগতে থিৰাঙে কৰি লৈছে যে মই সেই কামটো কৰিব নোৱাৰিম, তেতিয়াহ'লে আপোনাৰ সেই কামটো কেনেকৈ কৰিব পাৰিব আপুনি। সেয়ে বন্ধুসকল, সদায় নিজক পজিটিভ ৰাখক, নিজকে যোগ্য বুলি ভাবক। আৰু যদিও যোগ্য নহয় আপুনি, তেতিয়াহ'লে নিজকে আগতে যোগ্য কৰি লওক, তাৰপিছত সেই কামটো কৰক। তেতিয়াহ'লে আপুনি কোনো কাৰণত ফেইল নহয়, আপুনি সদায় কনফিডেণ্ট থাকিব। বন্ধুসকল, আমি সদায় নিজকে পজিটিভলি ইমেজিন কৰিব লাগে। মই সেই কামটো কৰিব পাৰিম বা মই সেই কামটোৰ বাবে যোগ্য বুলি নিজকে আগতে ভাবি ল'ব লাগিব। আপুনি যদি নিজকে যোগ্য বুলি নাভাবে, আনে কেনেকৈ আপোনাক যোগ্য বুলি ভাবিব। সেয়ে বন্ধুসকল, সদায় নিজকে কনফিডেণ্ট ৰাখক, নিজকে পজিটিভলি ইমেজিন কৰক আৰু কামটো কৰক। আপুনি নিশ্চয় ছাকচেছ হ'ব আৰু আপুনি কোনো কাৰণতেই ফেইল নহয় বা ফেইল হোৱাৰ চান্স আপোনাৰ বহু গুণে কমি যাব। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই। যদি আপুনি ভিডিঅ'টো অলপো জানিবলগীয়া কথা আছিল বুলি ভাবে বা আপুনি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিয়াৰ লগতে এই ভিডিঅ'টো লাইক এটা মাৰি কমেণ্ট কৰি জনাই দিয়ক যে আপুনি ভিডিঅ'টো চাই কেনে পালে। আৰু বন্ধুসকল, আপোনাৰ যিমান বন্ধু বান্ধৱী আছে এই সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকেও এটা জানিবলগীয়া ভিডিঅ' চাব পাৰে। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।